हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি ভিডিওটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছো এয়া ধুনিয়াকে দেখিছে নহয় ধুনিয়াকে ওলাই আছো আজি যেহেতু শাওন মাহৰ শেষৰটো সোমবাৰ সেই কাৰণে ভাবিছো আমি মানে ফ্যামিলি মিলি পেলাই আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ যেটো নগাঁৱত আছে তো বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলো আগতো গৈছো দুবাৰ বাট ফ্যামিলিৰ লগত নহয় তো সেই কাৰণে ভাবিছো ফ্যামিলিৰ লগত যাওঁ আৰু এতিয়া ধুনিয়াকে ওলাই কৰি ৰেডি হৈ গলো গাড়ী আহিব অলপ পিছত সব ওলাই আছে মই দেখাই আছো সকলোকে আৰু ভিডিওটো লাষ্টলৈকে কন্টিনিউ কৰি গৈ থাকক ধুনিয়াকে আপোনালোকক দেখাই যাম খেৰ আৰু চাই থাকক এয়া ধুনিয়াকে ওলাই গৈ হৈ গ'ল আৰু এতিয়া আমি আহিছো গাড়ীত উঠিবৰ কাৰণে তো ধুনিয়াকে উঠি গৈ আকৌ গাড়ী লগ পাইছো হা এয়া ধুনিয়াকে আহি বহি ললো আৰু গাড়ীখনত অলপমান অসুবিধা হৈছে বহাত কাৰণ আমি যাম বুলি ভাবিছিলো কেইজনমান কিন্তু তাৰে এজন বাহি গ'ল সেই কাৰণে অলপমান বহাত অসুবিধা হৈছে কিন্তু একো নাই ধুনিয়াকে মিলাই কৰি আহি গলো আৰু আমি আসলতে ৰাতিপুৱা 9টা বজাতে ঘৰৰ পৰা ওলালো আহা কথা আছিল 7:30 বজাত কিন্তু আমি ওলাওতে কৰোতে বহুত বেছি দেৰি হৈ গ'ল আৰু আমি 9টা বজাত আহিছো নাজানো কি হ'ব নিও বহুত মানুহৰ ভিৰ হয় আৰু আজি গৈতো কি হ'ব নাজানো গৈ লওঁ তাৰ পিছত আপোনালোকক ধুনিয়াকে দেখাম আৰু গৰমটো বহুত বেছি ৰ'দটো নাই কিন্তু গাড়ীৰ ভিতৰত বহুত গৰম লাগিছে আৰু তাতে মানুহ বেছি যে আৰু বেছি গৰম লাগিছে একদম অশান্তি তথাপিতো উপায় নাই আহিলো ফাইনালি পালোহি আৰু দেখাইছো আপোনালোকক চাই থাকক আৰু ইফালে ইয়াতে আমি ধুনিয়াকে তেলবন্তি আৰু খৰাইখন ধুনিয়াকে সজাই পেলে ললো এয়া এতিয়া আমি আহি আছো আৰু ইফালে আমাৰ পাপা ধুনিয়াকে লাইন ধৰি আছে এতিয়া ইমান দীঘল লাইন বাপৰে আৰু এফালে ইমানবোৰ মানুহ বাপৰে আকৌ এফালে আহি তেলবন্তিখিনি দি লৈছো আৰু এফালে লাইন দেখিয়ে মোৰ একদম মূৰ ঘূৰাই গৈছে ইমানেই দীঘল লাইন চাওকচোন এবাৰ আৰু এফালে ফাইনালি ইমান সময় ৰখাৰ পিছত এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছো আৰু বলকচোন এতিয়া আমি ভিতৰটো চাওঁ আৰু সঁচাকৈ বাহিৰৰ পৰা মন্দিৰটো যিমান বেছি ডাঙৰ ভিতৰৰ পৰাও সিমানেই ডাঙৰ আৰু ইফালে চাওকচোন ইমান ধুনীয়াকৈ এইবোৰ আৰ্ট কৰি থোৱা হৈ আছে আৰু এতিয়া যেহেতু ইমান সময় লাইনত ৰখি যেনে তেনে আহি ভিতৰ সোমাইছো আপোনালোককো ধুনীয়াকে ভিতৰৰ দৰ্শনটো দি দিছো আপোনালোকেও ধুনীয়াকে চাই লওক গাইজ ইফালে কিটা কাছৰ চাকচোন ইমান মৰম লাগিছে ওয়াও যাংগে আৰু এতিয়া পুৰা ঘামিকৈ অৱস্থা নাই ইমান বেছি গৰম লাগিছে এতিয়া ধুনীয়াকৈ হৈ গ'ল এতিয়া ধুনীয়াকৈ ঘৰত যাম আৰু পূজা চূজা দি দিলোঁ মোৰ দেখাবলৈ মানে ভিডিঅ' কৰিবলৈ ইমান গৰমত মোৰ মোবাইলটো উলিয়াব মন যোৱা নাই ইমান থেলিয়া গতিয়া বাপৰে অকণ হাৱা লাগিলে গাড়ী চলাই গৈছে যিহেতু গাড়ীখন দূৰত আছে মন্দিৰলৈ আহিবা কিবা এটা কৈ দিয়া কেনেকুৱা লাগিলে আহি ভাল লাগিলে এটা দোকান এখন দি বহা দে মাহ বুটৰ দোকান ঐ ও বই কেনেকুৱা লাগিলে আহি ক ভাল লাগিলে বুলি ক
কেনেকুৱা লাগিছে আহি ভাল লাগিছে কেনেকুৱা লাগিছে কিবা এটা কৈ লওক বহি কেনেকুৱা লাগিছে সোনকালে গৈ ঘৰটো পাওঁগৈ আৰু ন তাৰপিছতহে আৰামটো পাৰিম আৰু আৰামটো কৰিব পাৰিম আৰু যিহে গৰম দিছে একদম ঘামি জামি অৱস্থা নাই তো সেইকাৰণে মনে মনে গাড়ীতে বহি আছোঁ আৰু একদম ঘামি টিপি অৱস্থা নাই বাকী এতিয়া যিহেতু বহুত সময় হ'ল আমি আহা আৰু এতিয়া যোৱা সময়ো হৈ গ'ল চ' সেইকাৰণে ধুনীয়াকৈ মহাদেৱক বাই বাই কৰিলোঁ আৰু আকৌ আমি ঘৰমুৱা হ'লোঁ এতিয়া আমি আহি আছোঁ আৰু কিমান সময়ত গৈ ঘৰ পাওঁ সেইটো আমি নাজানো গৈ পালেহে ক'ব পাৰিম তো গাইজ মই যেতিয়া ঘৰৰ পৰা দূৰলৈ যাওঁ মই যিমানেই ভাগৰত নাথাকোঁ কিয় গাড়ীত মোৰ টোপনি নাহে সেইকাৰণে মই খিৰিকীৰ সন্মুখত বহোঁ আৰু বাহিৰৰ পৰিৱেশটো ধুনীয়াকৈ চাওঁ মোৰ বহুত বেছি ভাল লাগে সকলোবোৰ ইমান ধুনীয়া আৰু সেউজীয়া আৰু এইফালে সেউজীয়া পৰিৱেশ উপভোগ কৰি আহোঁতে আমি আহি ঘৰে পালোহি আৰু তাৰপিছত এতিয়া ধুনীয়াকৈ গাড়ীৰ পৰা নামি লওঁ আৰু আপোনালোককো দেখাই আছোঁ তো গাইজ বহুত বেছি ভাগৰ লাগিছে আৰু এতিয়া ধুনীয়াকৈ আহি পেলাই পাইছোঁহি গাড়ীৰ পৰা নামিছোঁ ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই কৰি লগ পাই আছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ নেক্সট লগ পাম অন্য এটা ভিডিঅ' লৈ বাই বাই